সাংবাদিক বন্ধুসকলক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে নিজে আহি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ নৱনিযুক্ত সভাপতি শ্ৰদ্ধা জাকিৰ হুছেইন ডাঙৰীয়াক আপোনালোকে আহি সাক্ষাৎকাৰ লৈছে। গতিকে তাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই চেগতে ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে নৱনিযুক্ত দায়িত্ব পোৱা শ্ৰদ্ধাৰ জাকিৰ হুছেইন চৌধুৰী ডাঙৰীয়াক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত তেখেতৰ ওপৰত আমাৰ এটাই আশা, মই ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ এজন কাৰ্যনিৰ্বাহক সদস্য হিচাপে ইমান দিনে ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় সদস্য হিচাপে জাকিৰ হুছেইন ডাঙৰীয়াৰ লগত মোৰ এটা খুব বন্ধুত্বসুলভ সম্পৰ্ক। গতিকে তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি তেখেতে যি সততা আৰু নিষ্ঠা সহকাৰে দলৰ হৈ যি কাম কৰিলে বা ৰাইজৰ হকে ৰাইজৰ পদূলিয়ে পদূলিয়ে ঘূৰি পেলাই ৰাইজক যি সেৱা তেখেতে আগবঢ়ালে, মই ভাবোঁ তেখেতৰ এই সেৱাৰ যি প্ৰতিদান, সেই প্ৰতিদান স্বৰূপে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিকৰ ফালৰ পৰা ৰাজ্যিকৰ সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক বহুদিনৰ পৰা চাই আছিলে। গতিকে তেখেতক নজৰত ৰাখি তেখেতক ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ এক গুৰু দায়িত্ব সভাপতিৰ নিচিনা এক পদত তেখেতক অধিষ্ঠিত কৰিছে। তাৰ কাৰণে মই পোনপ্ৰথমে ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শ্ৰদ্ধাৰ শান্তিৰাজ কুদুৰ ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সভাপতি শ্ৰদ্ধাৰ মহেন্দ্ৰ দাস ডাঙৰীয়া, তেখেতসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলক এটা বস্তু মই জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে সঁচা অৰ্থত আমাৰ বৰপেটা জিলাত সংখ্যালঘু মৰ্চাৰ এজন সুদক্ষ শক্তিশালী ৰাইজৰ আগত পৰিচিত এজন ভাল মনোভাৱেৰে ৰাইজক সেৱা কৰাৰ মনসেৰে কাম কৰা এজন ব্যক্তিক তেখেতসকলে চেলেক্ট কৰি পেলাই নিৰ্বাচন কৰি পেলাই তেখেতক নিযুক্তি প্ৰদান কৰিছে। তাৰ কাৰণে তেখেতসকলক মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত আপোনালোকে জানে আমাৰ বৰপেটা জিলাখন সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি ক'লেও খুব বেছি ভুল নহ'ব। গতিকে ইয়াতে যথেষ্ট সংখ্যক সংখ্যালঘু ৰাইজ আছে। আশা কৰিছোঁ আমাৰ জাকিৰদাৰ নেতৃত্বত জাকিৰ হুছেইন চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত অনাগত দিনত সংখ্যালঘু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আৰু অধিক আস্থা আৰু বিশ্বাস ৰাখি অনাগত ২৬ৰ যি নিৰ্বাচন আমাৰ